হুপি বতন হেৰা মনয় কদত হৰি হৈ যাই উচাই হৈ অকণত ৰহয় ভেলা হৈ নাই ত্ৰে অবুজ মজাই হৈ অকৰতৰত হৰি হৈ আহি উচাদাই হৈ অকলত মন হৰে হৰে বাপ তাৰমানে কি ক'লে অলপ বুজাই দিব নেকি? তাৰমানে এইটোকো আছে যে শিৱ বাবা কৃষ্ণ পাৰ্বতী চবটো একেটাই কিন্তু তাৰমানে এতিয়া চা ধৰি লওক এতিয়া আমাৰ এতিয়া গণেশ বাবা আছে শিৱ বাবাৰ এজন মানুহ হলেও বহুত কিছু কৰ্ম কৰি গৈছে সেইজনকো মানিবলগীয়া আমাৰ হয়নে তেনেকুৱাই ধৰণৰ এতিয়া মানে কি যে শিৱ পূজা কৰিলো কৃষ্ণক নেপালিলো পালিব নেপায় একেলগত ঢেৰ ননন ধৰণৰ কিছুমান কৈ যায় যে সেইটো একচুৱেলি ভুল কথা চবকে পূজা কৰিব পাৰে এক লগত পাৰে আৰু তাৰমানে কি তাত আছে দেওবাৰ সোমবাৰলৈ মানে সেইটো কোনো কৰ্ম নহয় পূজা চব দিনা কৰিব পাৰে যেতিয়া তেতিয়া কৰিব পাৰে চবতে কৰিব পাৰে একচুৱেলি নিজৰ মানে মনৰ লগত কথা পিছত চাওঁ কি হৈ গৈছে আগত হেৰা মনয় চলত ভৰি হৈও বলাত ঐ অকণত মজয় বোলে ঐ নাহি তাৰমানে কি জান কৈছে যে ভাত খালেই যে পূজা কৰিব নোৱাৰে আৰু তই মাংস খাই আহিছ ভাত খাই আহিছ যে তই পূজা কৰিব নোৱাৰিবি প্ৰণামো বৰ্মা হি তাৰপিছত সৰ্বভতাৰ হৰে হৰে ঐ মহন্তৰ হৰি কম হলত হন্ত চাই ঐ অখনত হৰে অচিত বিনাই হেৰা হৰে হুচাত চাই হৈ ৰহবতলত হৰে হৈ নাহ কুচাই ঐ পখনতৰ হৰে ঐ নাহি নাত যায় ঐ শৰতৰ মদন হৰে ঐ